এখন কিতাপ লিখিলে কেনেকুৱা অনুভৱ? জীৱনৰ প্ৰথমখন গ্ৰন্থ, গতিকে অনুভৱ তেনেই সুকীয়া। আৰু পোনপ্ৰথমে এই গ্ৰন্থখনৰ বাবে যাৰ বাবে সম্ভৱ হৈছে মোৰ মা দেউতাক ধন্যবাদ জনাইছোঁ, মোৰ শুভাকাংক্ষীসকলক ধন্যবাদ জনাইছোঁ। আৰু একদম পৃথক, একদম অপৰিকল্পিত বুলি ক'ব লাগিব গ্ৰন্থখনৰ কথা। গতিকে আটাই পঢ়ুৱৈ সমাজে পঢ়ি ভাল পাব বুলি আশা কৰিছোঁ। আৰু অসম আৰু অসমীয়াই আশীৰ্বাদ কৰিব যাতে অনাগত দিনবোৰত অসমীয়া সমাজ জীৱনত এনেদৰে আগুৱাই যাব পাৰোঁ, তাৰ বাবে আশীৰ্বাদ কৰিব আটাই। অলপ কাহিনীটো কৈ দিব লাগিব। আচলতে কিতাপখন কবিতাৰ গ্ৰন্থ, কিন্তু ক'বলৈ ভাল পাইছোঁ যে কোনো এটা গ্ৰন্থ বা কোনো এটা কবিতা গ্ৰন্থখনৰ বাবে আচলতে লিখা হোৱা নাই। মই বিভিন্ন সময়ত চিন্তা কৰা, মই বিভিন্ন সময়ত চৰ্চা কৰা কথাখিনিয়ে আচলতে কিতাপখনত সংলগ্ন কৰা হৈছে। গতিকে সেইখিনি লৈ পেলাই কিতাপখন প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে পুনৰবাৰ আটাইৰ পৰা আশীৰ্বাদ আৰু শুভকামনা বিচাৰিছোঁ। ধন্যবাদ। অনাগত দিনত পৰিকল্পনা যথেষ্টখিনি আছে। আমি অসমীয়া সমাজ জীৱনত এইদৰে আগুৱাই যাব বিচাৰোঁ, মানুহৰ বাবে কাম কৰিব বিচাৰোঁ, যিধৰণে পাৰোঁ সাধ্যানুসাৰে এনেদৰে আগুৱাই যাব বিচাৰোঁ। আৰু সেইখিনি লৈ পেলাই পৰিকল্পনা আছে। আমি অনাগত দিনত আৰু যিমানখিনি পাৰোঁ মানুহৰ বাবে কাম কৰিব বিচাৰোঁ আচলতে। ধন্যবাদ।